নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ৰিকুৱাৰমেণ্ট মুকলি হৈছে আৰু এই ৰিকুৱাৰমেণ্টটো মুকলি হৈছে ডাইৰেক্টৰেট অফ চেৰিকালচাৰ আছামৰ ফালৰ পৰা। আৰু এই পদখিনি লাষ্ট ডেট হৈছে 21 মাৰ্চ 2023 এতিয়া চাব, ইয়াত যিটো পদ মুকলি হৈছে পদটোৰ নাম হৈছে চেৰিকালচাৰ ডেমনষ্ট্ৰেটৰৰ পদ মুকলি হৈছে। মুঠ পদ মুকলি হৈছে 140টা। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভগাই দিয়া হৈছে। আনৰিজাৰ্ভৰ বাবে 71টা, OBC MOBCৰ বাবে 38টা, SCৰ বাবে 10টা, ST প্লেইনৰ বাবে 14টা, ST হিলছৰ বাবে 7টা পদ মুকলি হৈছে। আৰু লগতে ইয়াৰ বাবে যদি আপোনালোকে আবেদন কৰে আৰু ইয়াৰ বাবে আপোনালোকৰ চেলাৰী হ'ব 14,000 টকাৰ পৰা 60,500 টকা, লগতে গ্ৰেড পে থাকিব 6,200 টকা। আৰু লগতে ইয়াৰ বাবে আবেদন কৰিব হ'লে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব আৰু লগতে এই কোৰ্সটো কৰিব লাগিব। তাত 1 ইয়াৰ এটা কোৰ্স থাকে, সেই কোৰ্সটোৰ চাৰ্টিফিকেটখন থাকিব লাগিব। আপোনালোকে যিসকলে তিতাবৰ যোৰহাটত ট্ৰেইনিং ইনষ্টিটিউটত এই কোৰ্সটো কৰিছে সিহঁতে আবেদন কৰিব পাৰিব। আৰু লগতে যিসকলে HS ছায়েন্সত পাছ কৰিছে আৰু লগতে এই চাৰ্টিফিকেটখন আছে সিহঁতেও ইয়াৰ বাবে আবেদন কৰি ল'ব পাৰিব। লগতে এজ লিমিট বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিসকল OBC MOBC সিহঁতে 3 বছৰ, যিসকল SC ST হয় সিহঁতে 5 বছৰ, যিসকল PWD কেটেগৰী হয় সিহঁতে 10 বছৰ ইয়াৰ বাবে এজ ৰিলেক্সেশ্যন পাব। আৰু লগতে ইয়াৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে আপোনালোকৰ সকলোবিলাক ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকে সেল্ফ এটাচ কৰি আৰু লগতে ৰিচেণ্ট 2খন পাছপোৰ্ট সাইজৰ ফটো দিব লাগিব। আৰু লগতে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব ডাইৰেক্টৰ অফ চেৰিকালচাৰ আছাম, ৰেশম নগৰ, খানাপাৰা 22ত। আৰু লগতে চাই ল'ব এইবাৰ ইম্পৰ্টেণ্ট ডেটকেইটা। ইয়াৰ অফলাইন আবেদন আৰম্ভ হ'ব 1 মাৰ্চ 2023 চনৰ পৰা, লাষ্ট ডেট হৈছে 21 মাৰ্চ 2023 চন। যদি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব পাৰে। আৰু যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব পাৰে। চ' আজিৰ ইনফৰমেশ্যনখিনি এইখিনি আছিল। ইনফৰমেশ্যনখিনি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন মিছ নকৰিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব পাৰে। আশা কৰোঁ আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।